গান গাব জানা নাই? স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে। নিশ্চয় সকলোৰে ভালেই চাগে। আজি যিহেতু ৰাস পূৰ্ণিমা সকলোৰে জানেই, আপোনালোকে চাগে আজি ৰাস চাবলৈ ক'ৰবাত নহয় ক'ৰবাত যাবই। মাজুলীলৈ যাবলৈ বহুত এটা মন আছিল, মানে মাজুলীৰ ৰাস চোৱাৰ বহুত এটা ডাঙৰ বহুত দিনৰ পৰা এটা হেঁপাহ আছে। এদিন নিশ্চয় যাম চাগে। আজি মানে আমি ওচৰতে চাবলৈ যাম বুলি ভাবিছোঁ, আমাৰ চাওদাং পথাৰ কলাক্ষেত্ৰত। তাতে বহুত ডাঙৰকৈ ৰাস পাতে, আনকালে পিছে চাই পোৱা নাই, এবাৰ যাম বুলি ভাবিছোঁ। 3 দিনীয়া কাৰ্যসূচীৰে পাতিছে ৰাস তাতে। আজি প্ৰথম নিশা, আজি তাকে ৰাস চাবলৈ যাম বুলি ভাবিছোঁ। অসমীয়াৰ অভিনেত্ৰী দিগাংগনা আহিব, দৈৱকী ৰূপত অভিনয় কৰিব, আৰু আমি সকলোৱে আজি চাবলৈ যাম বুলি ভাবিছোঁ। নিশ্চয় ভালেই লাগিব চাগে ৰাস চাই। বহুত দিনৰ মূৰত ৰাস চাবলৈ যাম। এবাৰে ৰাস চাই পাইছোঁ, সৰুতে পাইছিলোঁ, এবাৰ নিজে অভিনয় কৰিছিলোঁ দৈৱকী ৰূপত। এইবাৰ মানে চাবলৈ যাম বুলি ভাবিছোঁ আৰু। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজি অলপ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে ভিডিঅ'টো। ঘৰৰ তাজা তাজা ফ্ৰেছ ফ্ৰেছ কমলা ছিঙি খোৱাৰ আমি যে সুকীয়া হয় নাই? ইমান এটা পকা নাই। খামগে দিয়া। বগে মিচিঙত কিবা এটা কৰে। হাঁহি হাঁহি মেনে কিবা বগে দাঁতিটা নাই দেখোন। বগে আপিন তত মানে কালি কিয় কালি কিয় খালি কিয় খালি আপিন তোৰ তোৰ দাঁত নাই দেখোন। ই কচোন তই এই বগাই কি খাইছ এইটো? কি খাইছ বগাই? আপিন তত মানে আপিন তত ধুনীয়া কৈছে বগী ঐ নামটো কৈ দে তোমাক। মোৰ নাম তাৰপিছত ঐ বগী মিচিঙত গান গাব জানা নাই? গান এটা গা, গান এটা গা। গান গাইছা নেকি এইটো? বৰ ধুনীয়া গাইছে অ। আমাৰ বগাই গা গান এটা গা, বগাই গান এটা গা। অ গাই গান এটা গোৱা, গান এটা গোৱা। Little stool star, the sky. তাৰমানে কিনো অকবিধন কাটুংগ নেকি? কি কৰিছে চাই লওঁ বোলো। কি খাই আছে? কমলা চমলা লৈ দেখোন আজৰি একদম পুৰা। সেইদিনাখনতে দেখাইছিলোঁ যে বহুত চাপৰা লাগি আছিলে যে, আজি এটা চিঙি পিনি খাই পেলালোঁ। কেইফুটা অকল এফুটাকে চুপিয়ে আছে চুপি এনেই কৈছোঁ দেই, ধেমালি কৈছোঁ, অকণ জোকাইছোঁ। মাজে মধ্যে মানুহজনী খং অকণ উঠাব লাগে, কিমান নো হয় নাই? খং উঠাই পেলাই হাঁহি উঠাবলৈ ভাল লাগে নে কি কোৱা? সোনকালে ওলোৱাকে যোৱা, মানে ওলোৱাকে নহয়, মানে গা চা ধোৱাকে যোৱা। গা চা ধুই মাৰো, গা চা ধুই কৰি পেলাই যাম আৰু। কি খোৱাবা? যি খোৱা তাকে খোৱা। মই ছোৱালী চাম আকৌ, যাবা খালি মুখে নাচাই ছোৱালী, হয় নাই বাৰু? মোক নাচাই ছোৱালী, ভাল নাপায়। এফুটা দিবা মোকো। এই কমলা বাকলিটো চকুত মাৰি দিম একেবাৰে। কেলে চকুত মাৰিবা? আগতে আমি স্কুললৈ এনেকৈ কমলা নিওঁ নহয়, লগৰ ল'ৰা ছোৱালীবোৰ এনেকৈ আহি থাকে নহয়, এনেকৈ কমলা এখন বনাই বনাই লৈ যাওঁ, বাকলিটো মানে এনেকৈ চকুত মাৰি কেলে মাৰি খাবা তেনেকৈ? একদম ফৰফৰাই যায় নহয়। অলপ বেছি এইটো কথা কি হ'ল? মোক দিলে চাবা আকৌ। কি হ'ল এতিয়া? মোৰ ভাগৰ যোনখন বসন্তীখন মানে অলপ বেয়া হৈ আছে। বেয়া হয় মানে এইখিনিত মানে মোবিলটো ভালকৈ লিখ হৈছে না, এটা চামনি পাতি গৈছেগৈ। এই ৰাধনীয়ে কাঁহীত ভাত বাঢ়ি থৈছে, এইপিনে চেওঁকে কাঁহীত কিবা এটা পাতি থৈ দিছে। কি পাতি থৈ দিছে এইটো? বিলাহী আৰু ডিম। চেণ্টটো মজা ওলাইছে। সোনকালে ভাতটো খাই লোৱা, আৰু খাই আপুনি এতিয়া আমি ক'লে যাম? ৰাস চাবলৈ যাম। এতিয়া আমি ৰাস চাবলৈ যাব লাগে। শ্ৰীকৃষ্ণ সোনকালে বনাইছোঁ, একে সাঁজতে আৰু দুপৰীয়া আৰু ৰাতি ন। চেনি পানী অলপ গৰম কৰি আছোঁ। এই কি কয় চচপেনটোতে এতিয়া পানী চেনি সৈতে অলপ গৰম কৰি আছোঁ।
মানে আমাৰ ঘৰত মৌ বাঁহ এটা আছে। মৌ বাঁহটো মানে কি হ'ল, এতিয়া আনচিজন হৈ আছে যে, আনচিজনত মানে ফুলৰ ৰস আনিব নোৱাৰে ন, সেইকাৰণে মানে চেনি পানী দিবলগীয়া হৈছে। তেতিয়া সিহঁতৰ বাঁহটো গ্ৰোথ হয়। সেই পানীখিনি খাই খাই মানে ৰসটো দিয়ে, ৰস দিয়াৰ লগে লগে সিহঁতৰ বংশ বৃদ্ধিও হয়। পানীখিনি মানে ঠাণ্ডা কৰি ল'লোঁ, ঠাণ্ডা কৰি পেলাই এই গিলাচটোতে লৈ লৈছোঁ। তেতিয়া মানে অকণ সুবিধা হয় দিবলৈ। এতিয়া এইখন ঢাকনিখন খুলি দিওঁ। মোক ভয় লাগে দেই, এইবোৰ মই কৰি দিব নে? এইখন ধৰা, এইটো যোনটো আছে যে সেইটোতে দি দিম চেনি পানীটো। চেনি পানী দি দিলোঁ। মোৰ বা একদম পূৰা সৰসৰাই উৰি আছে। নাহিবি 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 নাহিবি। এতিয়া দি কৰি হৈ গ'ল মানে, এতিয়া আৰু ধুনীয়াকৈ বাকচটো আকৌ মাৰি দিলোঁ, নতুবা পৰুৱা চৰুৱা সোমাব পাৰে যে। ওলাই কৰি ৰেডি হৈ গ'ল। এতিয়া আমি যাব লাগে। সেই লগৰকেইজন আৰু এই লগৰজনী অহাৰ কথা আছে গাড়ী লৈ পেলাই আমাৰ ঘৰলৈকে। আহি যেতিয়া পাবহি তাৰপিছত আমি গোটেই 4জন যাম। স্মৃতি যাব, মই যাম, তাৰপিছত স্মৃতিৰ লগৰজনী যাব, তাৰপিছত হাজবেণ্ড যাব আৰু ভণ্টি এজনী যাব। ঠিক আছে, ব'লক গৈ কৈ দেখাই আছোঁ কলাক্ষেত্ৰনে কি কি হয়, আমাৰ ইয়াত মানে লোকেল ৰাস কেনেকুৱা হয়। এতিয়া ভিডিঅ'টো আপোনালোকে চাই থাকক। গাড়ী আহি পালেহি। কোন কোন আহিছে? বাপ্পাও কুঁৱলী ইমান পৰিছে গ্লাছখনত। ইহঁতটো আমি পালোহি কলাক্ষেত্ৰ চাওদাং পথাৰ। এয়া আমি ৰাস চাবলৈ বহি আছোঁ। পিছফালে বহুত মানুহ আছে, কিন্তু আগফালে বহুত খালী আছে। এইটো আমাৰ পাৰ্টি। পানীকেইটা ৰাস চাই মেলি আহিলো। আহি পেলাই এতিয়া মাজবাটত পাই আছো। আৰু এইপিনে আছে ৰাস চাই কেনেকুৱা পালা? এইপিনে ভণ্টি কেনেকুৱা পালা? এজনী বেয়া লাজ কৰে, মোক চুপ নহলে আৰু এজনী মুখত ঢাকি থাকে। লাষ্টজনী চাওঁ, এজনী চাওঁ। ক'ত টোপনি আছো? কাক কোনে শকনি বুলি কৈছে? ৰাসত কি কি খালা? ঘুগুনি খালো, ডিম খালো, পকৰি খালো, এতিয়া পান খাই আছো। পান খাই আৰু কি কি খালা? পান কোনে খোৱালে? স্মৃতি বাই খোৱালে। একো নোখোৱালে, ইমান চিকতা। অকল ঘুগুনি নহয়, ঘুগুনি, পকৰি, ডিম গোটেইখিনি খোৱা। আমাক নোখোৱালে যা। আপোনালোক নহয়। তোমালোকে কি খালা? তোমালোকে যে সেই পকৰি খালা যে, কণী আনি কাচা খালা যে, আমাক কি? পোলাও। এই বৰ ধুনীয়াকে সেইকেইটা মানে গং ঘৰ সেইকেইটা।
আধা হাঁহি নামাৰিলে হুকুনি হাঁহি মাৰিছে আকৌ এবাৰ বাকী চাই মেলি কেনেকুৱা পালা অ হয় নেকি বাকী ধেমালি কৰিলো আহোঁতো ধেমালি কৰিলো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো যদি চেনেলটো নতুন আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব